নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম মাষ্টাৰ্ছ অফ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন এটা খবৰ লৈ আহিছোঁ। মই চাকৰি ওলাইছে। আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডৰ বেল আইকনটো ক্লিক কৰক যাতে ভৱিষ্যতে যিবোৰ নটিফিকেশ্যন আহিব বা এডভাৰটাইজমেণ্ট ডিটেইলছ মই ইয়াত আলোচনা কৰিম সেইসমূহৰ বিষয়ে আপোনালোকে গম পাই থাকিব পাৰে। চক চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চত পোষ্ট ওলাইছে। সেই পোষ্টসমূহত কেনেধৰণে এপ্লাই কৰিব, কি লাগিব, মই এটা শ্বৰ্ট নটিফিকেশ্যন আপোনালোকক জনাই দিম আৰু ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। আপোনালোকে এডভাৰটাইজমেণ্টটো ইয়াৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে চাই যাওক ভিডিঅ'টো সম্পূৰ্ণৰূপে। ইয়াত দেখা পাইছে আপোনালোকে, ইয়াত দি দিছে কি ওলাইছে পোষ্ট, কেনেধৰণে পোষ্ট ওলাইছে। অপেনিং ডেট অৰ্থাৎ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব 30 তাৰিখৰ পৰা এপ্লিকেশ্যন কৰিব লাগিব। 29 জুলাইত লাষ্ট ডেট হয় আৰু যেতিয়া ৰিটেন এক্সামটো হ'ব সেইটো নটিফিকেশ্যন দিব ভৱিষ্যতে। তাৰপিছত কি পোষ্ট ওলাইছে আপোনালোকে AC অৰ্থাৎ ইয়াত দেখা পাইছে AC ওলাইছে অৰ্থাৎ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰৰ বাবে। আৰু ইয়াত টোটেল আছে 25টা পোষ্ট আছে, 13টা আনৰিজাৰ্ভ আছে, 2টা EWSৰ বাবে খালী আছে, OBC আছে 6টা, 3টা SC আৰু এটা STৰ বাবে আছে। আৰু ইয়াত চেলাৰী দিব বুলি কৈছে 56,100ৰ পৰা 1,77,500 ৰুপিছলৈকে। আপোনালোকৰ কোৱালিফিকেশ্যন, মিনিমাম কোৱালিফিকেশ্যন কি লাগিব সেই বিষয়ে ধুনীয়াকৈ কৈ দিছে। চাওক, বেচেলাৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, অৰ্থাৎ আপুনি কোনো এখন ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ ডিগ্ৰী থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিংছত। আপোনাৰ এজটোৰ কথা দি দিছে, মেক্সিমাম কিমান এজ হ'ব লাগিব, 35 years হ'ব লাগিব মেক্সিমাম। আপোনাৰ 35 yearsতকৈ বেছি হ'লে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াত দি দিছে যে আপোনালোকৰ কেনেধৰণে এপ্লাই কৰিব, তলত ধুনীয়াকৈ দি দিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মই বৰ্তমান কৈ দিলোঁ আপোনালোকক কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কেনেধৰণে চিলেকশ্যন হ'ব সেই বিষয়ে ধুনীয়াকৈ কৈ দিছে। আপোনালোকে ক'ৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াত দি দিছে। চাওক, আসাম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, লাডাখ ডিভিজন, JK জম্মু এণ্ড কাশ্মীৰ, লাহোল আৰু স্প্ৰিট ডিষ্ট্ৰিক্ট এণ্ড পাংগি ছাব ডিভিজন অফ চাম্বা ডিষ্ট্ৰিক্ট, হিমাচল প্ৰদেশ, তাৰপিছত আন্দামান নিকোবৰ আইলেণ্ড ইউনিয়ন টেৰিটৰী অফ লক্ষদ্বীপ, এইসমূহৰ পৰা আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ ইয়াত কৈছে এজ লিমিটৰ বাবে আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব, চাৰ্টিফিকেট দিব লাগিব বা আপোনালোকৰ এডমিট কাৰ্ড দিব লাগিব HSLC পৰীক্ষাৰ। য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো থাকে এনেকুৱা এখন চৰকাৰী প্ৰভেণ্ট চাৰ্টিফিকেট আপোনালোকে ইয়াত দিব লাগিব। আৰু আপোনালোকৰ যদি কোনো কাষ্টৰ হয় তেনেহ'লে কাষ্টৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব বুলি কৈছে। আপোনালোকৰ এক্সাম ক'ত হ'ব, এক্সামিনেশ্যন চেণ্টাৰসমূহ ইয়াত দি দিছে দেখিছে, নয়ডা, শোণিতপুৰ, তাৰপিছত অজমেৰ আৰু প্ৰয়াগৰাজ, ভুৱনেশ্বৰ, দুৰ্গাপুৰ, গুৱাহাটীত হ'ব, পুনেত হ'ব, আলভাদিত হ'ব আৰু বাংগালুৰুত হ'ব বুলি কৈছে। এপ্লিকেশ্যন ফিজটোৰ কথা কৈ দিছে। চাওক, আপোনালোকে 400 ৰুপিজকৈ দিব লাগিব যিসকল আনৰিজাৰ্ভত পৰিব, OBCও দিব লাগিব আৰু EWSও 400 ৰুপিজকৈ দিব লাগিব। আৰু যিসকল SC আৰু ST কাষ্টৰ হয় তেওঁলোকৰ কোনো ধৰণৰ ফিজ নালাগে বুলি কৈছে। ইয়াত আপোনালোকে চাওক হাউ টু এপ্লাই দিছে, কেনেধৰণে এপ্লাই কৰিব দি দিছে। আৰু অপেনিং ডেটটো হৈছে 36 অৰ্থাৎ 30 জুলাইৰ পৰা আপোনালোকৰ অপেনিং কৰি দিয়া হ'ব যিটো লিংকত এপ্লাই কৰিব সেই লিংকটো। আৰু 29 জুলাইত এইটো লিংকটো বন্ধ কৰি দিয়া হ'ব, অৰ্থাৎ তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু তাৰ আগতে এপ্লাই কৰিলে আপোনালোকৰ ফৰ্মখন একচেপ্টেবল হ'ব। সেইবাবে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নতুন এনেধৰণৰ নটিফিকেশ্যন পাবৰ বাবে। ইয়াত আৰু বহুত দীঘলকৈ দিছে ষ্টেজ, কি ষ্টেজত আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব বুলি কৈছে। এক্সামিনেশ্যনৰ ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, তাৰপিছত ছেকেণ্ডত হ'ব ৰিটেন টেষ্ট, তাৰপিছত থাৰ্ড ষ্টেজত হ'ব আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, ফ'ৰ্থ ষ্টেজত মেডিকেল হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব বুলি কৈছে। এনেধৰণৰ নতুন নটিফিকেশ্যনৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।